Hello everyone, good morning সকলোলৈকে আজি আকৌ এটি ব্লগ আগবঢ়াইছো আপোনালোকলৈ আশা কৰোঁ মোৰ ব্লগটো সকলোৱে চাব ৰাতিপুৱাৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছো এয়া মই ক'ত আছো দেখিছে না বাইত আছো আজিও যিহেতু তামোল পাইছে সেইবাবে মই ভাবিছো তামোল কেনেকেনো পুতি থয় আমাৰ হেয়াকে আপোনালোকক অকমান দেখাও আজি আগলৈ ভিডিঅ'টো চাই যাব আৰু বাৰীতনো কি আছে আমি তাকে অলপ দেখাও আপোনালোকক এয়া কৈছিলোঁ যে সেইদিনাখন নিচা আহিছে বুলি সেই নিচাই তামোলৰ গাঁতটো খান্দি আছে অলপ অলপকৈ খান্দোতে নিচাই গোটেই তামোলৰ গাঁতটো খান্দি পেলাই হৈ গ'ল তাৰপিছতে ঢকুৱা লাগিব এতিয়া সেইবাবে ঢকুৱা কাটিবলৈ আমাৰ মামাহঁতৰ ল'ৰাটো আহিছিলে যিহেতু সেইবাবে তাক পঠিয়াইছে ইয়াত ঢকুৱা আনিবলৈ সি আচলতে তাক মৰমতে চবে গামা বুলি মাতে সি বহুত ভাল ল'ৰা হয় যিকোনো কথা মানে ক'ৰবাত পঠিয়ালে মানে সি নোযোৱাকৈ নাথাকে সেইটো মানে তাক ভাল লাগে কিবা এটা তাৰ আচল নামটো হৈছে লীলাধৰ গোহাঁই দেই আপোনালোকে সকলোৱে লীলাধৰ বুলি মাতিব তাক সি ভাল ল'ৰা আকৌ দেই গামা আৰু মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব ইয়াত ঢকুৱাইখন কাটি লৈ গামাই নি আছে যিহেতু তামোলকেইটা পুতিব লাগিব তলত দিবলৈ ঢকুৱা লাগিব সেইবাবে গামাই ঢকুৱা দুটা কাটি পেলাই নি গৈ আছে আৰু বাকীখিনি নিচাই কাটিব যিমানখিনি থাকি যাব সেই মোৰ ভিডিঅ'টো আগলৈ চাই গৈ থাকক এয়া নিচাই তলত ঢকুৱা দি পেলাই তাৰ ওপৰত তামোলখিনি এয়া বাকী দি আছে অলপ অলপকৈ তামোলখিনি যিহেতু সমানকৈ মেলি দিছে যাতে মানে বেয়া হৈ নাথাকে আৰু লুকাই পেলাই সেইবাবে নিচাই ভালদৰে গাঁতটোত সোমোৱাই দিছে তামোলখিনি সেইবাবে তামোলখিনি যাতে বহুত দিনৰ কাৰণে থাকে বেয়া হৈ নাযায় আৰু গোটেই বছৰটো যেতিয়া খাব পৰা হ'ব সেইবাবে এনেকৈ আৰু তামোলখিনি গাঁতত এনেকৈ পুতি থৈ দিব এয়া তামোলখিনি ধুনীয়াকৈ ঢাকি কৰি এয়া গাঁতটো পুতি দিছে এতিয়া তামোলখিনি ভালদৰে তেতিয়াহে ভাল হৈ থাকিব বছৰটোৰ কাৰণে নহ'লে যদি অকণমানকৈ হ'লেও হাৱা ওলাই থাকে নহয় তামোলখিনি মানে বেয়া হৈ যাব মানে একেবাৰে কণ ফুটি যায় বুলি কয় যে সেই তেনেকুৱা হৈ যাব তেতিয়া তামোলখিনি খাবলৈ ভাল নালাগিব অলপ অলপকৈ সেয়া নিচাই ভালকৈ গাঁতটো হেঁচি দিছে যাতে হাৱা সোমাই নাথাকে আৰু তেনেকৈ তামোলখিনি পুতি থৈ দিব আজি নিচাই তেনেকৈ আপোনালোকে মোৰ ভিডিঅ'বিলাক শেষলৈকে চাই যাব দেই আৰু আগলৈ মোৰ নতুন নতুন ভিডিঅ' আহি থাকিব এনেকৈ মোক চাই যাব ভিডিঅ'বিলাক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব এয়া দেখিছে নহয় এয়া আকৌ মন গ'ল সেয়া আম পকি আছিলে যিহেতু আম কেইটামান বোলো পাৰি আনো কিমান মানে জাবৰত সোমাই পেলাই দিছে নে আম পাৰিবলগীয়া হৈছে আমজোপা যিহেতু চাপৰ বাৰু দাইকেইটা খালি মই সৰু ল'লোঁ ফটকতে অকণমান জঁপিয়াই পাৰিবলগীয়া হৈছে আম ঢুকি নাপাইছিলোঁ আমখিনি পাৰি আছোঁ লাহে লাহে যিহেতু ঢুকি পোৱা নাই সেইবাবে আম এটা এটাকৈ বোলো লাহেখিনি আম পাৰি দিলোঁ এটা এটাকৈ যুঁজি যিহেতু পাৰিব পৰা নাছিলোঁ গোটেইখিনি আম পাৰি দিলোঁ ওপৰলৈকে টেঙা লাগি আছে মই যিহেতু আম খাই থাকোঁ যিহেতু আমখিনি পুকীয়া নাথাকে ন এইজোপাৰ পৰাই খাই থাকোঁ এইজোপা সৰু আমজোপা হ'লেও পোক চোক এটাও নাথাকে মানে সেইটো কাৰণে খাবলৈ আমজোপা বহুত বেছি ভাল লাগে আমজোপা গছজোপা বহুত সৰু এবাৰ ছেকেণ্ডবাৰলৈ লাগিছে মানে সেইবাবে আমখিনি পোক চোক নাই আৰু ভাল ওলাই সেইবাবে খাই থাকোঁ এজোপাকৈ আজিও খাইছোঁ সেইবোৰ বাৰু দেখাই আছোঁ অপৰাজিতা ফুল যিহেতু ঘৰতে আছিলে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ অপৰাজিতা ফুলৰ আজি মই চাহ বনাই খাইছিলোঁ সেয়া শ্বৰ্ট ভিডিঅ'টোত দেখাইছিলোঁ আপোনালোকে ভিডিঅ'বিলাক চাই গৈ থাকিব তেতিয়া সকলোবিলাক গম পাই আমবোৰ বহুত বেছি মিঠা আছিলে খাবলৈ আমবোৰ যিহেতু অকণমানো পুকীয়া নাই সেইবাবে ভাবিলোঁ আপোনালোককো এনেকৈ দেখাই দিওঁ আম আৰু অমিতা যিহেতু আজি মই একেলগে খাইছোঁ এয়া দেখিছেনে ক'ত আছোঁহি মই এয়া পদূলিলৈ ওলাই আহিলোঁ এয়া পদূলিলৈ ওলাই আহিলোঁ আৰু
মানে যিহেতু কি হ'ল এতিয়া পথাৰৰ ছিজন নহয় জানো, সেইটো মানে কঠীয়া পাৰি থৈছে। সেইবিলাক দেখিছেনে, কঠীয়া পাৰি থৈছে। আমাৰ বোলো পথাৰখন এফালে দেখাই দিবলৈ আহিছোঁ, যিহেতু সেউজীয়া হৈছে গোটেইবিলাক। সেইবিলাক কিমান কঠীয়া পাৰি দিছে সকলোতে। আপোনালোকে মোৰ ভিডিঅ'বিলাক শেষলৈকে চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ তেতিয়াহ'লে আহিছোঁ, বাই।